ইলেকশ্যন হলে এইবিলাক হৈয়ে থাকিব, অলপমান এণ্টাৰটেইনটো থাকিবই লাগিব নহয়। যদি একেবাৰে মাইক অফিচ নাভাঙে, দুটা এটা মাৰপিট নালাগে, দুই এখন প্ৰেছ কনফাৰেন্স নহয়, আপোনালোকে কি কৰিব? আপোনালোকৰ হয়তো আমাৰ মাজতো হ'ব পাৰে। এইবিলাক লৈ পেলাই একো নাই, এনেকে চলে। ইলেকশ্যন তেতিয়াহে আহা যেন লাগে। ইলেকশ্যন হলে এইবিলাক হৈয়ে থাকিব, অলপমান এণ্টাৰটেইনটো থাকিবই লাগিব নহয়। যদি একেবাৰে মাইক অফিচ নাভাঙে, দুটা এটা মাৰপিট নালাগে, দুই এখন প্ৰেছ কনফাৰেন্স নহয়, আপোনালোকে কি কৰিব? আপোনালোকৰ হয়তো আমাৰ মাজতো হ'ব পাৰে। এইবিলাক লৈ পেলাই একো নাই, এনেকে চলে। ইলেকশ্যন তেতিয়াহে আহা যেন লাগে। ইলেকশ্যন হলে এইবিলাক হৈয়ে থাকিব, অলপমান এণ্টাৰটেইনটো থাকিবই লাগিব নহয়। যদি একেবাৰে মাইক অফিচ নাভাঙে, দুটা এটা মাৰপিট নালাগে, দুই এখন প্ৰেছ কনফাৰেন্স নহয়, আপোনালোকে কি কৰিব? আপোনালোকৰ হয়তো আমাৰ মাজতো হ'ব পাৰে। এইবিলাক লৈ পেলাই একো নাই, এনেকে চলে। ইলেকশ্যন তেতিয়াহে আহা যেন লাগে। ইলেকশ্যন হলে এইবিলাক হৈয়ে থাকিব, অলপমান এণ্টাৰটেইনটো থাকিবই লাগিব নহয়। যদি একেবাৰে মাইক অফিচ নাভাঙে, দুটা এটা মাৰপিট নালাগে, দুই এখন প্ৰেছ কনফাৰেন্স নহয়, আপোনালোকে কি কৰিব? আপোনালোকৰ হয়তো আমাৰ মাজতো হ'ব পাৰে। এইবিলাক লৈ পেলাই একো নাই, এনেকে চলে। ইলেকশ্যন তেতিয়াহে আহা যেন লাগে।